দাদাক দেখি উঠিল গা কেতুৱে বোলে মোকো খা এতিয়া আপোনাৰ কি হ'ল বাইকৰ হৰ্ণবোৰ চেঞ্জ কৰিব লাগে বুলি এতিয়া মোৰ যিহেতু বাইকখন আছিলে ভাবিলোঁ অকণমান আগতীয়াকৈ চেঞ্জ কৰি দিওঁ আৰু আপোনালোকো দেখুৱাওঁ যে বাইকৰ হৰ্ণটো কেনেকুৱা লাগিছে আপোনালোকে শুনিব মোৰ লগত নৰ্মেল গ্লেমাৰ বাইক আৰু এতিয়া মই এখনত আপোনাক দেখিব বহিলোঁ এতিয়া মই আপোনাক চাবিটো অন কৰিলোঁ অন কৰি পিনে আপোনাৰ কি হ'ব মই চাবিটো তাৰপিছত আপোনাক হেৰি কৰি দেখুৱাই দিম হৰ্ণটো বজাই দেখাই দিম আপোনাক এইফালে দেখুৱাই দিয়ে এইটো আপোনাৰ হৰ্ণটো বজাইছে চাওক এইটো বজাই দিওঁ এইটো চিষ্টেমত হৰ্ণটো বাজিব এইটো এনেকৈ পাৰে এতিয়া মই অলপ মানে বেলেগ এটা লগালোঁ এইটো আপোনালোকে ইমানতে সামৰিছোঁ আৰু ভিতৰতো আপোনালোকে লগাই লওক এটা নিজৰ নিজৰ বাইকত